Hey guys! অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আছোঁ খাতিৰৰঙীয়াৰ মানে শ্বুটিং স্পটত তো ইয়াত গোটেইখিনি সদস্য আছে আৰু এই দুজন ছোৱালী প্ৰকাশ হাই এই আহিলা আৰু আজি পকলা নিৰাত পকলা তোমাৰ মনোভাৱ কেনেকুৱা মোৰ মনোভাৱ খুব ধুনীয়া সেনেকা বতৰ তাৰপিছত এইফালে আছে এক্ট্ৰেছ দুটা বাঘে আৰু টুপুৰি এঞ্জেল টুপুৰি বোলে আৰু এটা আহি গ'লে এইটো খাপ ফুলে ফুল কেমেৰা 48 মেগাপিক্সেল বঢ়িয়া বঢ়িয়া হাততালি হাততালি এক বছৰ হ'লেও নহ'ব তোৰ এক বছৰ হ'লেও নহ'ব তোৰ নমস্কাৰ আমি মানে গাঁৱৰে হয় তো আমি ফুৰ্তিবিলাক কৰি থাকোঁ ৰিয়েলি নল'ব মানে আমি মানে এনেই আৰু নেকি বৰ্তমান খাতিৰৰঙীয়াৰ শ্বুটিঙৰ পূৰা মেকআপ চলি আছে সেইক অলপ বেছিকৈ জুম কৰি লাজ কৰে নহয় একো নহয় ললিও তুই বৰ্তমান কি কৰি আছ এতিয়া মই কৰিবি নেকি কৰি দিয়া মানুহ নাই নিজে কৰিবি নিজে কৰিম নাচনি নাই নচুৱাইছে উঠি গ'ল চলি আছিলোঁ মই বলাই কপাহী চাদৰ আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে চলিতে আবিৰখনো গানতে তুমি অংকিত দুচকুত উশাহৰে গহনত তোমাৰে চলিতে আবিৰখনো গানতে তুমি অংকিত তোমাৰ কাম নহয় নহয় দুটা দি তুমি দিলা ঠিকনা এইটো এতিয়া ঘুমে থ্ৰী ডিউটি আহি উঠি আছে বৰ্তমান এইটো মহেশৰ ঘৰৰ লোকেশ্যন প্ৰেমৰ বতৰা
কাটি আজি আকাশখন বঢ়িয়া ফৰকাল হৈ আছে না অলপমান চোৱা বহি দিবা দূৰৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি পৰশতে কি জানো মায়া সদা উকাৰাতিতে এই দেৱতুল্য জীয়াটোৰ কথা এনেকে নকবি এনেকে নকবি কথা কবা আহিছে হে তাকে এই দেৱতুল্য জীয়াটোৰ বিষয়ে এনেকে নকবি তোৰ জানো এই যৌৱন কালত দেহাটো ফুটি দি আছিল তই জানো নকৰিবা লাগে কৰ্ম কৰিছা সেইকাৰণে এইটো এনেকে ভাবছা হা এটা বাহিনী নাই এই য'ত আলু খেতি কৰি এই য'ত আলু খেতি কৰিছি ত'ত মই 10 বছৰ আগতে খোৱা বস্তু খেতি কৰি থৈ গতিকে মোক কি খাব জিয়া 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 গতিকে তই মোক কথা ইমান এইটো ডাইৰেকশ্যনৰ ভুল দেই এইটো ডাইৰেক্টৰৰ ভুল মূলা বুলি বুলিও হয় মূলা বুলিয়ে কবি এইবাৰ আকৌ কচুপে যায় মূলা আহিল আকৌ এইবাৰ কচুৰে কবা দেচোন কচুৰে কবা দি এইজন আলু খেতি কৰিছি মই 10 বছৰ আগতে থোৰা কচু খেতি কৰি থৈ আহিছো তই মোক আলু খেতি কৰিছি মই নাপাত থোৰা কচু খেতি কৰি থৈ আহিছো খালি বায়েৰে মোক পাৰে গালি সপনি ফুল খালি তই কাকো নকবি বায়েৰক দাই বুজিম কি জানি মই আজি তই চাই থাকবি কুবাই কুবাই পিঠিৰ ছাল মই দিম চিঙি লগাই দিম গা